Hey everyone, welcome back to my channel. আপোনালোকক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। সো গাইজ আজি এটা ৰেচিপি লৈ আহিছো পটেটো। সো ভাবিলো যে আপোনালোককো মই দেখাই লওঁ আৰু এটো মই খাই খুবেই ভাল পাওঁ। তো ভাবিলো যে আপোনালোককো দেখাই দিওঁ। সো বলো ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু ভিডিওটো চাব মই কেনেকৈ কি বনাইছো শেষলৈকে। চাই যদি ভাল লাগে তো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলো মই ভিডিওটো ষ্টাৰ্ট কৰি দিছো আৰু কি ধৰণে বনাইছো তাকো আপোনালোকক দেখাম। খুব সিম্পল হয় এটো বনোৱা। তো বলক ষ্টাৰ্ট কৰো। সো এয়া আলুখিনি মই বইল কৰি পিয়াজ আৰু কেঁচা জলকীয়া তেলত ভাজিলো। তাৰ পিছত আৰু আদা নহৰু জিলক গুড়ি হালধি গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু মিট মছলা অকমান দি আলুখিনি দি পেলাই মই ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মই আটা গুলাটো মই ল'ম। এটাই লৈছো কাৰণ বেছি আলু মানে বইল কৰা নাছিল, মই দুটা কৰিছিলো। তো এয়া এটা আটা গুলা আপোনালোকে বিচাৰিলে ময়দা দিও ভাল লাগে, বেছি ময়দা দি ভাল লাগে, কিন্তু মই ময়দা খচিবলৈ টাইম নাপালো সেইকাৰণে আটাটো দি কৰি আছো। এতিয়া মই আটাটো ধুনীয়াকৈ গোলত মানে বেলি আছো, একদম ধুনীয়াকৈ বেলি একদম যেতিয়া ৰাউণ্ড শ্বেপ অকণমান ডাঙৰ হৈ যাব তাৰপিছত মই কি কৰোঁ আপোনালোকক মই দেখাই আছো। সো এয়া দেখিছে ধুনীয়াকৈ আটাটো গোল হৈ গৈছে ধুনীয়াকৈ আৰু ডাঙৰো হৈছে। অকণমান ডাঙৰ কৰিব লাগে, অকণমান মানে পাতলা, বেছি পাতলাও নহয় বেছি ডাঠো কৰিব নালাগে। সেই হিচাপত মই ধুনীয়াকৈ কৰি লৈছোঁ আৰু ৰোজা মাহ বুলি ভাবিলোঁ যে আজি বনাই দিওঁচোন, খায়ো চবেই ভাল পাব পাৰে। তো সেইকাৰণে আজি মই বনাই দিছোঁ, এইটো আপোনালোককো দেখাই দিছোঁ। তো এয়া হৈছে আলু যিখিনি মই ভাজি মেলি ৰেডি কৰিছিলোঁ। তো এনেকৈ আলুখিনি মই ধুনীয়াকৈ হাতেৰে লৈ গোটেই চাৰিওফালে ৰাউণ্ড কৰি পেলাই, কিছুমান গোটাও থাকি গ'ল বেটিক লৈ কৰিব লগা হৈছিলে কাৰণে। তো এয়া গোটেই চাৰিওফালে মই দি দিছোঁ আৰু হাতেৰে হেঁচা মাৰি দিছোঁ যাতে বস্তুটো একদম শকত হৈ নাযাওক, এটা ধুনীয়াকৈ ৰোল হিচাপত ধুনীয়াকৈ হৈ যাওক। তো এইখিনি মই ধুনীয়াকৈ গোটেইখিনিতে মই একদম কিনাৰে দেখিছে ন মই কেনেকৈ দিছোঁ, একদম কিনাৰে দি দিছোঁ যাতে গোটেইখিনিতে আলু সোমাওক, আলুটো ধুনীয়াকৈ হৈ মানে আটাটোত লাগি যাওক, যাতে যেতিয়া কাটি ভিতৰত তেতিয়া মানে কি হৈছে গোটেইখিনিতে ৰোলটোত আলু মানে সোমাই যাব। তো তাৰপিছত আৰু মই ধুনীয়াকৈ লগাইলোঁ আৰু মাজতে কি হৈছে কেঁচা জলকীয়া এটা আহি গ'ল। কেঁচা জলকীয়াটো আহিলে মানে কি হৈছে অকণ গোটা নিছিলে, মিহি নহ'ল, এটা গোটেইখিনি হ'ল এটাহে মানে মিহি নহ'ল। তো সেইটো কাৰণে মানে এইটো প্ৰব্লেম হ'ল। একদম কেঁচা জলকীয়াটো বহুত মিহিকৈ কাটিব লাগে, সেইকাৰণে দুই এটা মানে সোমাই গ'ল আৰু সেনেকৈ। তো এয়া হৈ গ'ল মোৰ ধুনীয়াকৈ আলুখিনি মই দেখিছে কিনাৰে ধুনীয়াকৈ লগাই মেলি ল'লোঁ। তাৰপিছত মই এইটো এতিয়া অকণমান মানে চাই ল'ম যে ধুনীয়াকৈ লাগিলে নাই, যদি নাই লগা তো একদম হাতেৰে একদম হেঁচি ধুনীয়াকৈ অকণমান পাতলা শ্বেপত কৰি লৈছোঁ। বেছি শকতো কৰা নাই বেছি পাতলাও কৰা নাই মই। তাৰপিছত এইটো ধুনীয়াকৈ ৰোল বনাই লৈছোঁ। দেখিছে মই কিমান ধুনীয়াকৈ ৰোল বনাই লৈছোঁ। মই এনেকৈ গোটেইখিনি ৰোল বনাই ল'ব লাগিব এনেকৈ গোটেইখিনি। তো তাৰপিছত এয়া দেখিছে মই ৰোল বনাই ল'লোঁ। ৰোলটো এনেকৈ হ'ব আৰু আলু অকণমান ওলাই লৈছে, সেইটো একো প্ৰব্লেম নাই, এনেকৈ ৰোল বনাই ল'ব লাগিব। তো ৰোল বনোৱাৰ পিছত মই এইটো ধুনীয়াকৈ কাটিং কৰিম। এখন হাতে ফোন ধৰিছোঁ কাৰণে কাটিং কৰাটো দেখাবলৈ অকণ প্ৰব্লেম হয়, তো সেইটো কাৰণে মই আপোনালোকক কাটিং কৰাৰ পিছত দেখাম। চ' এয়া হৈ গৈছে কাটিংটো। মোৰ কটাৰীটো অকণমান ধাৰ কম আছিলে কাৰণে কাটিংটো এনেকুৱা হ'ল, কিন্তু এইটো কাটিব হ'লে অকণমান মানে ধাৰ থাকিব লাগে। চ' এয়া হৈ গ'ল মোৰ কাটিং পিচকেইটা, এনেকৈ কাটিং কৰিব লাগে। তাৰপিছত এইটো এতিয়া মই মিঠাতেল আৰু ৰিফাইন দুটাই মিক্স কৰি মই ফ্ৰাই কৰিম এতিয়া। চ' এয়া তেল গৰম হৈছে মানে ডুবোৱা তেলত কৰিব লাগে, কিন্তু এতিয়া মই বেছিভাগ বেটিৰ কাৰণে তেল বেছি খাব নোৱাৰোঁ কাৰণে এনেকৈ ধুনীয়াকৈ কম তেলত কৰিছোঁ। আপোনালোকে বিচাৰিলে ডুবোৱা তেলতো কৰিবলৈ পাৰে। তো এয়া দেখিছে মই তিনিটাকৈ এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি লৈ আছোঁ। তলটো যেতিয়া ধুনীয়া ৰঙা হ'ব তেতিয়াহ'লে মই ওপৰটো মানে কি কৰিম তললৈকে দি ল'ম। মই এনেকৈ গোটেইখিনি ফ্ৰাই কৰিব লাগিব। তো মই ধুনীয়াকৈ চকিপাত লৈ লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ মই কৰি ল'ব লাগিব গোটেইখিনি ৰঙা। তো এয়া দেখিছেনে মোৰ ৰঙা হৈ গৈছে তল চাইডটো। তো এতিয়া মই ধুনীয়াকৈ এই ৰঙাটো মই মানে আৰু অকণমান তল চাইডটো ৰঙা হ'ব লাগে। আৰু দেখিছেনে ইমান ধুনীয়া ৰঙা হৈ গৈছে আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে এবাৰ বনাই চাবচোন, মানে বাৰে প্ৰতি বনাই খাওঁ বুলি ভাবিব আৰু। তো এয়া হৈ গ'ল মোৰ পটেটো ৰোলছটো ৰেডি, ৰঙা হৈ গ'ল। এতিয়া এইটো মই প্লেটত মানে মই ছাৰ্ভ কৰিম। কাৰণ বেছি ৰঙা কৰিলেও ভাল নালাগে, বেছি মানে এনেকুৱা হ'লে মানে অকণমান মানে যেনেকৈ চিঙৰা কেনেকুৱা কালাৰ থাকে তেনেকৈ চেম কৰিব লাগিব। তো এয়া হৈ গ'ল মোৰ। তো এয়া মই এতিয়া এইটো দি পেলাই মই কি কৰিছোঁ প্লেটত ছাৰ্ভ কৰিছোঁ। তো বাকীকেইটাও মই এনেকৈ
কৰিম মই যেনেকৈ মই দেখালোঁ আপোনালোকক সেম সেইটো প্ৰচেছতে মই গোটেইখিনি মই কৰিম সো গোটেইখিনি কৰি লওঁ তাৰপিছত আপোনালোকক মই দেখাম এইটো ৰিজাল্ট কেনেকুৱা হৈছে তো এয়া হৈ গ'ল পটেটো ৰোলছ আৰু দেখিলে মই কেনেকৈ বনালোঁ আশা কৰোঁ আপোনালোকে চাই খুবেই ভাল পালে ভিডিঅ'টো আৰু আপোনালোকে এইটো ৰেচিপি ৰমজান মাহতে হওক বা এনেকৈ হওক খাই চাবচোন আৰু খাই চাই মোক জনাবচোন কেনেকুৱা লাগিছে আপোনালোকক দেই সো গাইজ আজি এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰোঁ আশা কৰোঁ এইটো ভিডিঅ' চাই খুবেই ভাল পালে চাই ভাল পালে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' চাবলৈ হ'লে মোক প্লিজ ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব তো আজি এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ দেই তো আজিলৈ বাই আকৌ নতুন ভিডিঅ' লগ পাম